गसाइगाव सानैनि हाबाफारिजों महापुरुष श्रीमन्त शंकरदेवनि 575थि जोनोम सान फालियो। क'क्राझार जिल्लानि सिङाव थानाय गसाइगाव महकुमानि सदर थावनि मदाति दैसानि रुगुङाव थानाय श्रीमन्त शंकरदेवनि दालाइ हत्रआव मैयानिफ्राय सानैनि हाबाफारिजों गाजा गोमजायै फालिदों श्रीमन्त शंकरदेवनि 575थि जोनोम सान। सानैनि हाबाफारिजों फालिनाय दिनैनि नैथि साननि फुंबिलि समाव नाम आरजनि गेजेरजों जागायजेननानै गसाइगाव सोहोराव हानजा सुरनाय हाबाफारि लायो। हानजा सुरनाय हाबाफारि जोबनायनि उनाव फिन नाम आरज खालामफिननाय जायो होनना मिथिहोनायजों लोगोसे श्रीमन्त शंकरदेव हत्र गसाइगाव दालाइनि लेङाइ आफादगिरि पुतुल दास आरो बोसोनगिरि मानिक डेकाया खौरांगिरिनि सिगाङाव ओरैबायदि बुङो। আজি প্ৰথমতে আমাৰ ইতিমধ্যে নাম কীৰ্তন হৈ গ'ল পুৱাৰ গীত, তাৰপিছত আমাৰ এতিয়া আমি আৰম্ভ কৰিম থিয় নামৰ পিছতেই আমাৰ আৰম্ভ হ'ব সন্ধিয়া যি আমাৰ সাংস্কৃতিক কাৰ্যসূচী। আৰু আজিৰ বিশেষ আকৰ্ষণ আছে আমাৰ শোকনিৰ প্ৰতিহত এখন ভাওনা, যি ভাওনাত বিভিন্ন ঠাইৰ পৰা আমাৰ ধৰক সুদূৰ মাজুলীৰ পৰা, গোসাইগাঁৱৰ পৰা, আমাৰ শাখা সত্ৰৰ পৰা আৰু নসত্ৰৰ পৰা আমি সকলোৱে লগ লাগি এখন ভাওনা কৰিম। ভাওনাখনৰ নাম হৈছে শোকনিৰ প্ৰতিহত। এইদৰে আমাৰ গোটেই দিনজোৰা কাৰ্যসূচী আজি সমাপ্ত হ'ব। যাত্ৰা হ'ব, আপোনালোকে গম পাইছে ইতিমধ্যে চাগে। আৰু ভাগৱত শোভাযাত্ৰাৰ পিছতে গোসাইগাঁৱত এইবাৰ প্ৰথমবাৰৰ বাবে ভাওনা আমি অনুষ্ঠিত কৰিবলৈ ওলাইছোঁ। এই অঞ্চলত ভাওনা হোৱা নাছিল। গুৰুজনাৰ মহান সৃষ্টি মহাভাৰতৰ কাহিনীৰ ভিত্তিত শোকনিৰ প্ৰতিশত যিখন ভাওনা, মাজুলীৰ মৃদুল দত্ত পৰিচালক আৰু অংগৰাজ কাকতি সংগীত পৰিচালক আৰু আমাৰ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ শাখা সত্ৰৰ প্ৰযোজনাত এই ভাওনাখন অনুষ্ঠিত হ'ব। অসমৰ বিভিন্ন প্ৰান্তৰ শিল্পী আহি আজি ইয়াত উপস্থিত হ'ব। গতিকে আমি সমূহ ৰাইজক আপোনালোকৰ জৰিয়তে আজিৰ ভাওনা উপভোগ কৰিবলৈ সাদৰেৰে অনুৰোধ জনালোঁ। ভাওনাৰ জৰিয়তে আমি এটাই বাৰ্তা দিম যে শান্তি সম্প্ৰীতি আৰু গুৰুজনাৰ যি কলা কৃষ্টি তেখেতে যে ৰাখি থৈ গ'ল ভাওনাৰ মাজেদি, সেইখিনি আমি আমাৰ উঠি অহা প্ৰজন্মক দেখুৱাম যে গুৰুজনাৰ কি সৃষ্টিত কি নাছিল। কলা কৃষ্টি, নাম, সত্ৰীয়া নৃত্যৰ পৰা আৰম্ভ কৰি ভাওনাত গোটেইখিনি পাব আপোনালোকে। গতিকে আমি সেইটোৱে মেছেজ দিব ওলাইছোঁ যে গুৰুজনাই এই মহান বাণী সকলো জাতি জনগোষ্ঠীকে একত্ৰিত কৰি ৰখাৰ কাৰণে যিটো প্ৰয়াস কৰিছিল, আমি গোসাইগাঁও অঞ্চলতো সেই প্ৰয়াসতে অগ্ৰসৰ হৈছোঁ।